আমাৰ গায়ত্ৰী ৰাতুল দাস নতুনকৈ হৈছে। আজি তো বহুত ভালে লাগছে, বতৰ ভাল, মানুহখিনি ভাল লাগছে, আহি আহা যাহা কৰি আমাৰ খুবেই ভাল লাগছে। তাৰমানে গোটেইখিনি নাই একেই আছে বস্তুটো, খালি কেতিয়াবা বৰষুণ বতৰ বেয়া হ'লে আমাৰ অলপ বেলেগ বেলেগ হৈ যায়। তাৰমানে তেনেকুৱা হয়, তাৰমানে মাজে মাজে তেনেকুৱা হয়।